এক্সিডেণ্ট মেইনলি আমাৰ ইয়াতে মেক্সিমাম কি কয় স্পীড ড্ৰাইভিং ইয়াৰ কাৰণে হৈ আছে আৰু এটাটো হ'ল অভাৰ ড্ৰাইভিং আৰু এটাটো হ'ল ড্ৰাংকেন ড্ৰাইভিং আৰু কেতিয়াবা সৰু সৰু এক্সিডেণ্ট হয় কিন্তু তাতেও হেলমেট নিপিন্ধাৰ কাৰণে ডাঙৰ ঘটনা হয় তাৰ কাৰণে বিশেষ কৰি এতিয়া মানে উইদাউট হেলমেট এইটো আমি একদম ষ্ট্ৰিক্টলি চাইছোঁ তাৰপিছত ড্ৰাংকেন ড্ৰাইভিং এইটো চাই থকা হৈছে কিন্তু আমাৰ কিছু আৰু কি কয় এইটো এলকমিটাৰ আৰু তাৰপিছত ব্ৰেথ এনালাইজাৰ অলপ সংখ্যা কম আছে বুলি কৈছে এইটো মই বিশেষ ব্যৱস্থা ইতিমধ্যে লৈ আছোঁ গোটেই ষ্টেটৰ কাৰণে ব্ৰেথ এনালাইজাৰ বিতৰণ কৰাৰ ব্যৱস্থা মই কৰি আছোঁ অতি সোনকালে আৰু এইটো হ'লে আমাৰ কি কয় ড্ৰাংকেন ড্ৰাইভিং চেকটো আৰু খুব বেছি ভাল হ'ব আৰু তাৰ বাদেও আমাৰ অভাৰ স্পীডটো চাবৰ কাৰণে আমাৰ স্পীড গান আছে স্পীড গানো চাগে ইমান নাই ইয়াতে দিয়াৰ ব্যৱস্থাও কৰিম আৰু তাৰ বাদেও আমাৰ ইয়াত DREC আছে DRECয়ে মাজে মাজে মিটিং বহি আমাৰ ব্লেক স্পট জোন এইবিলাক চাই আছে আৰু কি কয় এই DRECত যেহেতু সকলো বিভাগে আছে আৰু এই বিভাগবিলাকে কেনেকৈ এই ব্লেক স্পট জোনবিলাক মডিফাই কৰিব পাৰে ইয়াৰ কাৰণে তেখেতসকলে কাম কৰি আছে ময়ো নিৰ্দেশ দিছোঁ বিশেষকৈ দেখা গৈছে ডাম্পাৰ চলাই আছে ডাম্পাৰৰ কিন্তু কোনো ফিটনেছ নাই এনেকুৱা ধৰণৰ চলি আছে এই ক্ষেত্ৰত ফিটনেছটো নাই যদি আমাৰ পৰা ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া আছে মই খবৰ ল'ম ফিটনেছ নথকাকেতো গাড়ী চলাব নোৱাৰে ফিটনেছটো লাগিব আৰু ড্ৰাইভিঙৰ ক্ষেত্ৰতো মই ষ্ট্ৰিক্টলি আজি কৈছোঁ ড্ৰাইভিং কোনোপধ্যে যাতে মানে সহজত নিদিয়ে পূৰা প্ৰপাৰলি টেষ্ট কৰাৰ পিছতে ড্ৰাইভিং দিব লাগিব আৰু এজন MBA ডেইলি কিমান মানে ড্ৰাইভিং টেষ্ট ল'ব পাৰে এই অনুপাতেহে ড্ৰাইভিং দিব পাৰিব বুলি ইতিমধ্যে মই কৈছোঁ